হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ নীলাক্ষী বৰুৱা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পিছবেলা টাইমত ইমান মুখখন কিবা কিবি লাগি থাকে, কিবা এটা খাওঁ খাওঁ লাগি আছিল। আৰু ইয়াৰ আছিলে গোমধান দুটা আনি থোৱা আছিলে, আৰু সেই গোমধান দুটা ধুনীয়াকৈ গুচাই দিছে মানুহজনে, আৰু বেটাই ধুনীয়াকৈ কিনাৰত খেলি আছে, খুব ভাল পাইছে চুই। গোমধানকেইটা থকা দেখি ভাবিলোঁ ধুনীয়া চটপটি চানা বনাই খাওঁ, আৰু সেয়া আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব কেনেকৈনো বনাইছোঁ আমি। এয়া ধুনীয়াকৈ গুচাই দিলে, এয়া হৈ গ'ল আমাৰ গোমধান ৰেডি। আৰু ইয়াৰ কিনাৰতে বেটাই কেনেকৈ খেলি আছে আপোনালোকে দেখিছেনে বাৰু? আৰু গোমধানখিনি ধুনীয়াকৈ ধুই লোৱাৰ পিছত পানী অলপ দি গেছত বহাই দিলোঁ, আৰু গেছত বহাই দিয়াৰ লগে লগে উতলি আহিলে, আৰু 10-20 মিনিটমান এনেকৈ সিজাই ল'লোঁ। আৰু এয়া হৈ গ'ল, ধুনীয়াকৈ সিজি আহিছে, আৰু এয়া ৰেডি আমাৰ গোমধান চটপটি। আৰু গোমধান চটপটি খাবলৈ কাটি ৰাখিছিলোঁ পিঁয়াজ এটা আৰু জলকীয়া, তাৰ লগত ধনিয়া দুডালমান। এয়া ধুনীয়াকৈ প্লেট এখনত উলিয়াই লৈছোঁ। আৰু এয়া হৈ গ'ল। উলিয়াই লোৱাৰ পিছতে তাত মই দি দিলোঁ নিমখ অকণমান ওপৰে, আৰু এয়া দি দিছোঁ পিঁয়াজ অকণমান, আৰু ইয়াত দি দিছোঁ ধনিয়া দুডালমান ওপৰে, লগত দি দিছোঁ জলকীয়া দুটামান। এয়া হৈ গ'ল আমাৰ ৰেডি। আৰু সেনাই লোৱাৰ পিছত মানুহজনক টেষ্ট কৰিবলৈ দিছোঁ, কেনেকুৱা লাগিছে খাই চোৱা। ধুনীয়া লাগিছে কৰিছে। আৰু এয়া বেটাই মোবাইল চাই আছে, আমি এতিয়া খাই লওঁ। বাই বাই। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিনাৰতে থকা বেল আইকনটো টিপি দিব। বাই বাই।